গ্ৰন্থকথা অসমীয়া সাহিত্যৰ এটা প্ৰথম শ্ৰাব্য মাধ্যম, যাৰ জৰিয়তে ই-বুকছ আৰু অডিঅ' বুকছ দুইটা উপলব্ধ। আৰু এই গ্ৰন্থকথা আজি কেইমাহমান আগতেই ইয়াৰ শুভাৰম্ভ হৈছিল আৰু এতিয়া জানিব পোৱা মতে অতি সফলতাৰে গোটেই অকল অসমতে বা ভাৰতবৰ্ষতে নহয়, ভাৰতবৰ্ষৰ বাহিৰেও খুব আঁকোৱালি লৈছে মানুহে। আৰু ইতিমধ্যে প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত ইয়াৰ এপটো উপলব্ধ হৈছে। গতিকে মই অশোক নাথ আৰু প্ৰাঞ্জল বৰুৱাক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ এই যি নতুন যিটো সৃষ্টি, নতুন যিটো তেওঁলোকৰ এটা প্ৰয়াস, এই প্ৰয়াসটো সফল হওক তাকেই কামনা কৰিছোঁ। গ্ৰন্থকথা।